হেল্ল' এভৰিৱান, অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই কৰি আছোঁ এয়া, আৰু এইডালৰ এফাল নাই। এটুকুৰা কি হ'ল, এটুকুৰা অৱস্থা এয়া। এইটো কোনে কৰিলে অৱস্থাটো? কোনে কৰিলে? এইফালে কেমেৰা ধৰি আছে দেই, মুখে নামাতে। আৰু এইটো অৱস্থা কৰিলে এয়া। ছোৱালীক তাকে খেলাই আছোঁ, তাইখিনিতে শুই আছে। আৰু আপোনালোক সকলোকে দুৰ্গা পূজাৰ বহুত বহুত শুভকামনা জনাইছোঁ। আৰু আজি হৈছে সপ্তমী পূজা। কালি অকণমান এনেই ওলাই যাম বুলি ভাবিছিলোঁ, কিন্তু যোৱা নহ'ল। আৰু ছোৱালী এৰি থৈ যাবলৈও বেয়া লাগে। কিন্তু আজি দুটামান বজাৰ আছে, হয়তো আবেলি এপাক ওলাই যাম, তাইক মাৰ লগতে থৈ। আহিছে যে এতিয়া এডালকে লৈ তাইক খেলাই আছোঁ। আৰু দুৰ্গা পূজা বুলি তাইলৈ কেইটামান ফ্ৰক আনিলোঁ। প্ৰথম পূজা যিহেতু, সেইকাৰণে ফ্ৰক কেইটামান আনিলোঁ। গতিকে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ, আৰু এনেকৈ দেখুৱালে আপোনালোককো দেখুওৱা হ'ব, লগতে সেই মেমৰি ৰৈও যাব মানে ইউটিউবতে। পিছত তাই ডাঙৰ হ'লে চাব পাৰিব যে প্ৰথম পূজাতনো কি কি তাইক গিফ্ট দিছিলোঁ বা কি কি চোলা তাই লৈছিলে। গতিকে ভাবিছোঁ টিকলি টিকলি চোলা একদম, সেইকেইটা আপোনালোকক দেখুৱাওঁ। টিকলি দেখাই দিয়া আকৌ অকণ। টিকলি অৱস্থা বিষম হৈ আছে তলফালে। এইজনী শুই আছে, এই খেলাই আছে। আৰু কালি নহয়, একেটা জেগাতে দিয়া। আৰু কালি ৰাতি 12টা বজাত আমাৰ টিকলি মানে কি চকু, মই অকণমান ভিডিঅ' কৰি থৈছোঁ, আপোনালোকক দেখুৱাম বাৰু। 12টা বজাত তাই একদম কি হাঁহি, আৰু একদম চকু একদম মানে টোপনি কোনো চিনেই নাই আৰু তাই। এতিয়াও এয়া উঠি খেলি আছে, ৰাতিপুৱাৰ পৰা আজি ধুনীয়াকৈ খেলিয়ে আছে। টিকলু এইফালে থোৱা, এইফালে 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 থোৱা, এইফালে থোৱা, নাই তাই মোলৈহে চাই আছে এইজনী। বাৰু এতিয়া আপোনালোকক চোলাকেইটা দেখাওঁ বোলক। আমি আনিলোঁ, আৰু মায়ে যিটো দিছিলে সেইটো মই আগৰ এটা ভিডিঅ'ত দেখুৱাইছোঁৱেই। আৰু আমি সেইদিনা আনিলোঁ এনেকুৱা এটা চোলা, এইটো টিকলি টিকলি। আৰু এইটো অকণমান কাপোৰটো গৰম হয়, যিহেতু এতিয়া অকণমান নিয়ৰো পৰিব, ঠাণ্ডাও পৰিব, গতিকে এনেকুৱা চোলা লাগিব। সেইকাৰণে এইটো আনিলোঁ, একদম বেবী পিংক কালাৰ, বহুত মৰম লগা এইটো চোলাটো। এইটো এনেকুৱা পিছফালটো, আৰু একদম চফ্ট, কাপোৰটো ভাল। তাৰপিছতে আনিলোঁ এনেকুৱা এটা, এইটো কি বুলি কয় নাজানো। আৰু এইটো মানে গৰম চোলা, আৰু ওপৰত পিন্ধাব পাৰিম, ফ্ৰক পিন্ধিলেও তাৰ ওপৰত পিন্ধাব পাৰিম। এইটো গৰম অকণমান, এনেকুৱা এটা। এইটো কি তোমাৰ চোলা দেখাই আছোঁ, তোমাৰ চোলা দেখাইছোঁ দেই। ডাঙৰ হ'লে তুমি চাবা আকৌ কি কি দিছিলোঁ তোমাক। তাৰপিছত ফ্লিপকাৰ্টৰ পৰা এনেকুৱা মানে কম্ব' ছেট হয়, এনেকুৱা ফ্ৰক টিকলি টিকলি, ইমান মৰম লগা, আৰু কাপোৰটো খুব বেছি ভাল। এনেকুৱা ফ্ৰক 3টা আহিছে, এটা এইটো, এটা এইটো কালাৰটো যে ইমান বেছি ধুনীয়া নহয়, এইটো, আৰু এটা পিংক কালাৰ। আৰু আমাৰ ছোৱালী মানে একদম পিংক কাপোৰে ভৰি গৈছে আৰু। কি হ'ল তাই কৰি এতে তোমাৰ চোলা, এইবোৰ তোমাৰ চোলা। এইটো এটা চোলা, 3টা চোলা, আৰু ইয়াৰ লগতে নহয় 3টা ধুনীয়া ধুনীয়া পেণ্টো আহিছে। এইকেইটা 3টা, আৰু তাই একদম জোখত হ'ব পেণ্টকেইটা, হালধীয়া এটা, মানে প্ৰতিটো চোলাৰ লগতে এটা এটা, আৰু 3টা। গতিকে আমাৰ টিকলি বজাৰ এয়া। তাৰ উপৰিও আমি ফ্লিপকাৰ্টৰ পৰা তাইৰ কাৰণে এটা পেম্পাৰ্ছৰ পেকেট আনিছিলোঁ, বহুত ডাঙৰ, 86 পিচ থকা। টোপনি ধৰিছে। 86 পিচ আছিলে, আৰু যিহেতু ফ্লিপকাৰ্টত বিগ বিলিয়ন ডে চলি আছিলে, সেইকাৰণে আমি অলপ কমতে পালোঁ, মানে 571 মানতে পালোঁ। এতিয়া কিন্তু দামটো বাঢ়ি গ'ল, গতিকে তেনেকুৱা এটা পেকেট লৈ আহিলোঁ। এতিয়া আমাৰ অসুবিধা নাই, আৰু 86 পিচ আছে যিহেতু, বহুত দিন গুচি যাব। গতিকে আমাৰ টিকলি বজাৰ এয়াই আৰু, পূজা বজাৰ ন, টিকলি পূজা বজাৰ এয়াই আৰু বাকী তোমাৰতো কওঁ নেকি? আমাৰ মিষ্টাৰৰ পূজা আৰু গৰম, জিন্সো ল'লে, স্পৰ্টিঙো ল'লে। দাদালৈও স্পৰ্টিং এটা আনিলোঁ,
মোৰো গৰম হ'ব যেন লাগিছে বাৰু অৰ্ডাৰ দি থৈছোঁ বস্তু এটা এতিয়ালৈকে অহা নাই আহিলে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম গতিকে মোৰটো বাৰু বেছি গৰম অকণমান গতিকে আহিলে আপোনালোকক দেখুৱাম কি বস্তু এতিয়া কৈ নিদিওঁ বাৰু যেতিয়া আহিব তেতিয়া মই ভিডিঅ' কৰি দেখুৱাম সেয়া আৰু আপোনালোকে কোনে কোনে কি ল'লে পূজা বজাৰ জনাব আৰু সকলোৰে পূজা ভালে ভালে যাওক সেইটোকে কামনা কৰিছোঁ তেতিয়াহ'লে ভিডিঅ'টো আজি আৰম্ভ কৰিলোঁ চাই থাকিব শেষলৈকে আৰু জনাব কেনেকুৱা লাগিলে ভিডিঅ'টো চাই কমেণ্ট কৰি আমাৰ টিকলি একদম এনেকুৱা কৰি আছে কি হ'ল তাক তুমি গম পাইছা নি মই ভিডিঅ' কৰিছোঁ বুলি ভিডিঅ' কৰিছোঁ বুলি গম পাই গৈছে তাই আকৌ গম পাই গৈছে তাই আজিকালি অকণমান থিয়কৈ ল'বলৈ লৈছে ন বৰ ভাল পাই তাই ন চাওঁ কুচাই নচাই পেলালেগৈ মাটি এখন বহিব লাগিব আৰু আজি ওলাই গ'লে তাইৰে বেলুন চেলুন কিবাকিবি আনিব লাগিব আৰু নহ'লে এইটো দি আৰু কি হ'ব আৰু এইটোতো অৱস্থাই নাই ভাঙি চিঙি কিন্তু তাই এইটো চাই ইমান ফূৰ্তি পায় নহয় একদম ভাঙি থাকে এইটো চাই আৰু আজিকালি গাৰুত একদম শুই নাথাকে নহয় ৰাতি যেতিয়া শুৱে খোৱাৰ পিছত ৰাতিপুৱা যেতিয়া চাওঁ তাই মানুহজনী গৈ তলত থাকেগৈ আৰু তাই মানে পিছৰ অংশটো গৈ পেলাই তাই এখন যিখন বিচনা তাইৰ পিছত থাকেগৈ গৈ পেলাই একদম তললৈ গুচি যায় ৰাতি সেইকাৰণে চাই থাকিব লাগে আৰু ন ৰাতি বুলি মই গাঁৱত নাথাকোঁ নহয় কি হ'ল আকৌ হৈ গ'ল আৰু আমনি লাগিলে এইটো তাই আমনি লাগিলে এইটো নহ'ব কি খেতি লগাইছা জিকা এয়া আমাৰ জিকা খেতি দেই আমাৰ মিষ্টাৰে কৰা জিকা খেতি আজি জেং দিছে বেছি ওপৰলৈ নেদেখাওঁ বাৰু এয়া জেং লগাই আছে ইফালে ইয়াত দুজোপা আছে নাই ইয়াত দুজোপা আছে ইয়াত দুজোপা আছে সেই তাত কেইজোপা দিছা তাত এজোপা আৰু এইফালে আমাৰ বীজ জলকীয়া লাগি আছে একদম এয়া দেখিছেনে এইবোৰ বীজ জলকীয়া লাগি আছে পূৰা এইবোৰ মই নাখাওঁ বাৰু এয়া পকা নাই এতিয়া কেঁচা হৈ আছে এইফালে এজোপা এয়া জেং দিব হ'ল নেকি জেং দিব হৈ গ'ল মই এতিয়া যাওঁ আগফালে ইফালে আজি বতৰটো অকণমান ৰ'দটো নাই হ'লেও গৰমটো আছে কিন্তু ৰ'দটো নাই যদিও ছোৱালী গা ধুৱাবলৈ লৈছোঁ পানী গৰম কৰি থৈ আহিছোঁ তাৰ আগতে মই কাম এটা কৰি লওঁ এইফালে অপৰাজিতা ফুল দুপাহমান ছিঙিবলৈ আহিছোঁ এয়া দুপাহ আৰু এবাৰ ছিঙি অপৰাজিতা 3 পাহ লৈছোঁ আৰু সেইদিনা মই ইউটিউবতে এটা ভিডিঅ'ত পাইছিলোঁ এনেকৈ অপৰাজিতা ফুল যদি মানে পানীত তিয়াই থৈ পেলাই সেই পানীটো খোৱা হয় তেতিয়া কলেষ্ট্ৰলৰ কাৰণে ভাল মোৰ আৰু কলেষ্ট্ৰলটো মোৰ মানে বহুত বাঢ়ি গৈছে সেইকাৰণে ভাবিছোঁ অপৰাজিতা ফুল পানীত অকণমান দেৰি তিয়াই থওঁ আৰু তাৰপিছত পানী গিলাচ মই খাই দিম এটা ভিডিঅ'ত পাইছিলোঁ সেইদিনা ইউটিউবতে কোনোবাই কৈছিলে সেইকাৰণে বোলো আজি কৰি চাওঁ এতিয়া আহিছোঁ এতিয়া পানীতে তিয়াই পেলাই অকণমান সময় থ'ম 10 মিনিটমান থৈ দিম এয়া পানী গিলাচ থৈ দিছোঁ এইখিনিতে মই এয়া আৰু অপৰাজিতা ফুলৰ চাহো খাব পাৰি চাহ বনায়ো খাই বহুতে এতিয়া মই 3 পাহ ইয়াতে তিয়াই থৈছোঁ পিছত মই পানীখিনি খাম 10 মিনিটমান সময় তিয়াই ৰাখোঁ আৰু এনেকৈ তো ওপৰতে আছে ফুল কিবা তলতে নাযায় আৰু এনেকৈ হ'ব আৰু তিয়াই থৈ দিছোঁ আৰু পানীখিনি পিছত খাম কৰিলে দেই ধুনীয়াকৈ গা পা ধুই একদম ধুনু ছোৱালী হৈ গ'ল দেই এজনী আমাৰ এয়া গা পা ধুই আজৰি কি হয় আমি পূজাত আৰু খেলনা বস্তু কিনি আনিম দেই আৰু কিনিম দেই এইটো লাগে নি তোমাক এইটো
লাগে নি লোৱা 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 সেইটো লোৱা তাইক আৰু এতিয়া এয়া খেলি আছে এনেকৈ এইটো নাই তাই কেমেৰালৈহে চকু তাই জানে এইফালে যে ভিডিঅ' কৰি থাকোঁ তাই গম পায় তাই কেমেৰালৈ চকু সেইকাৰণে ন এয়া চব খেললৈ চকু নাই তাই কেমেৰালৈ চকু ইমান গৰম উঠিছে নহয় চুলিডাল একদম আজি তিয়াই দিলোঁ একদম মানে এতিয়া ওপৰত এনেকৈ বান্ধি দিছোঁ পুৰা ওলাই গৈছেগৈ আৰু আজি নহয় গা ধুতে মোৰ এইফালে এইখন কাণত মানে পানী সোমালে এতিয়ালৈকে ওলোৱাই নাই ইমান চেষ্টা কৰিছোঁ এইফালে ভৰাইও দিছোঁ এইফালে ওলাবৰ কাৰণে নাই এইফালে ওলোৱা নাই একদম কাণখন মানে পূৰা সোমোৱাই আছে সেইটো কাৰণে এয়া আৰু এতিয়া পানীখিনি খাই লওঁগৈ যিখিনি অপৰাজিতা তিয়াই থৈছিলোঁ যে পানীখিনি খাই লওঁগৈ নাজানো আৰু ভাল হয়নে নহয় আৰু মোৰ দেখিছেনে এই কিমান বাঢ়ি গৈছে আৰু এই গোটেই চকুৰ পৰ্চনটো ক'লা হৈ গৈছে মই এতিয়া পানী অকণমান খাই আহোঁগৈ দেই তুমি শুই থাকা দেই ফুলকেইপাহতে আঁতৰাই ল'ম 10-15 মিনিটমান সময় হৈ গ'ল মই ফুলখিনি তিয়াই থোৱা ফুলকেইপাহ তিয়াই থোৱা এইকেইপাহ আঁতৰাই ল'ম পানীটো খাই দিম হৈ গ'ল খাই দিলোঁ পানীটো আমাৰ ছোৱালীয়ে কু 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 কি হয় এইজনী মই আছোঁ নহয় কেলৈ কান্দো কান্দো কৰিছে এইজনী এয়া ৰাতি 12টা বাজিছে দেই এতিয়া আমাৰ ছোৱালী চকু চাওক কি হ'ল টোপনি নাই নেকি এয়া ৰাতি 12টা বজাত আমাৰ ছোৱালী টোপনি নাই নেকি টোপনি ধৰা নাই নি হাঁহি এটা মাৰি দিয়া অথনিৰ পৰা ফেলেক ফেলেক হাঁহি আছে এতিয়া আকৌ কেমেৰাটো দেখি পেলাই নহয় কি কৰি থা দেউতা মৰম কৰি থা নেকি দেউতা মৰম কৰি থা নি আমনি লাগিলে বলো এয়া আমাৰ বাপেক জীয়েকৰ সময় দেই আবেলি সময় এয়া তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে সামৰি দিওঁ আৰু ন ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব চেনেলটো তেতিয়া আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত বাই 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 দি দিয়া এইফালে বাই বাই দি দিয়া হাতখনতে বাই 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 বাই